হোমৱৰ্ক কৰা যে মুহূৰ্তত সুন্দৰকৈ হৈ গ'ল কি ক'ব কেনেকুৱা লাগিল প্ৰথমতে মই অচিন্তক থেংক ইউ ক'ব বিচাৰোঁ সি মোক এদিন ফোন কৰিলে অচিন্তক মই বহুত বছৰৰ পৰা চিনি পাওঁ খুব ভাল বন্ধু তাৰপিছত এদিন ফোন কৰি ক'লে এটা কেৰেক্টাৰ আছে সি সেনেকৈয়ে কথা কয় কেৰেক্টাৰ এটা আছে সৰু কেৰেক্টাৰ এটা কৰি দে আৰু কৰি দিবিনে বুলি কৈছে মোৰ চিনেমা মই কৈছোঁ অঁ কৰি দিম মই সোধাও নাই ক'ত কি হয় তাৰপিছত কৈছে মাক হ'ব লাগিব মই কৈছোঁ হৈ যাম গতিকে তাৰপিছত সি যেতিয়া মোক ষ্টৰিটো ক'লে তেতিয়া মোৰ খুব ভাল লাগিছে নতুন এটা চৰিত্ৰ মই এনেকুৱা কেতিয়াও কৰা নাই আৰু সাধাৰণতে কি হয় বাচ্ছাবিলাক খুব ইন'চেণ্ট হয় তাহাঁতৰ লগত এক্টিং কৰাটো অকণমান চেলেঞ্জিঙো হয় খুব ভালো হয় গতিকে মই মোৰ হোমৱৰ্কটো অলপ কৰিছোঁ বাৰু গতিকে এইখন চিনেমাৰ এটা অংশ হ'ব পাই মই খুব আনন্দিত আৰু থেংকছ টু অ'কে ফিল্মছ তেওঁলোকে এখন ইমান ধুনীয়া চিলড্ৰেন ফিল্ম কৰিবলৈ আগুৱাই আহিছে আৰু খুব আপোনালোকে যেতিয়া চাব সঁচাকৈ এনেকুৱা লাগিব যে এটা খুব মৰম লগা এখন চিনেমা সৰু চব বাচ্ছা আমি চবে চাই এনেকুৱা লাগিব যে আমিতো এনেকুৱা কৰিছিলোঁ সৰুতে আইতাৰ ঘৰত গৈছিলোঁ এনেকৈ উৎপাত কৰিছিলোঁ এনেকৈ কৰিছিলোঁ মই যেতিয়া স্ক্ৰিপ্টখন পঢ়িছোঁ তেতিয়া মোৰ তেনেকুৱাই লাগিছিলে প্ৰত্যেকটা মুহূৰ্ত মাহঁতে কেনেকৈ গালি দিছিলে আমি কেনেকৈ বদমাচি কৰিছিলোঁ গতিকে খুব এটা মৰম লগা চিনেমা আশা কৰোঁ খুব ভাল হ'ব মানুহে আদৰি ল'ব যেতিয়া হ'ব থেংক ইউ